অৰুণোদয় অসম চৰকাৰৰ আটাইতকৈ ডাঙৰ ডিবিটি স্কিম, য'ত আমি মানুহক আৰ্থিক ইনকামত আমি সহযোগ কৰোঁ বা আমি সহায় কৰোঁ। প্ৰথমতে আমি এই প্ৰগ্ৰাম বা এই কাৰ্যসূচীটো আৰম্ভ কৰোঁতে আমি 830 টকাকৈ প্ৰতি মাহত আমি পৰিয়ালসকলক আগবঢ়াইছিলোঁ আৰু 22 লাখ পৰিয়ালক আমি সহায় কৰাৰ আমাৰ পৰিকল্পনা আছিলে, কিন্তু BTCত সেই সময়ত আমি দিব পৰা নাছিলোঁ আৰু তাৰ ফলত ৰাফলি 20 লাখ পৰিয়ালে এই অৰুণোদয় আঁচনিৰ পৰা উপকৃত হৈ আছিলে। যোৱা বছৰ 830 টকা আমি 1000 টকালৈকে বৃদ্ধি কৰিছিলোঁ আৰু BTAD এৰিয়াটো আমি বেনিফিচিয়াৰীক অন্তৰ্ভুক্তিকৰণৰ কাম আমি হাতত লৈছিলোঁ। এই বছৰ আমাৰ ঠিক ধৰিছিলোঁ, কিন্তু পূজা এইবাৰ 1 আৰু 2 অক্টোবৰতে আৰম্ভ হ'ব, কিন্তু তথাপিতো 10 অক্টোবৰত যিটো আমি পুঁজি মুকলি কৰি দিওঁ, এইবাৰ আমি 10 অক্টোবৰত 1250 টকাকৈ দিয়া আৰম্ভ কৰিম। 1250 টকাৰ দিয়াৰ অৰ্থ এইটোৱে যে 250 টকা আমি এটা স্পেচিয়েলি তেওঁলোকলৈকে পঠাম, যাতে তেওঁলোকৰ ইলেক্ট্ৰিচিটি ডিউজটো তেওঁলোকে সেই টকাৰে পে'মেণ্ট কৰিব পাৰে। অৰ্থাৎ অৰুণোদয় হিতাধিকাৰীসকলৰ যাতে বিদ্যুতৰ মাচুলটো চৰকাৰে থ্ৰু ডিবিটি বহন কৰিব পাৰে। আমি ডাইৰেক্টলিও দি দিব পাৰিলোহেঁতেন ইলেক্ট্ৰিচিটি বৰ্ডক, কিন্তু আমি সেইটো নকৰি তেওঁলোকৰ একাউণ্টলৈকে পঠাব খুজিছোঁ, চ' ডেট দে বিকাম এ ৰেছপনচিবল কনজিউমাৰ। আৰু এই বছৰে আমি আৰু 6 লাখ নতুন পৰিয়ালক আমি অৰুণোদয় আওতালৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰমানে টোটেল অৰুণোদয় বেনিফিচিয়াৰী উইল বি নাও অলমষ্ট 26 lakhs। এইখিনি কাম কৰিব যোৱাৰ আগতে আজিৰ পৰা আমি এটা নতুন কাম হাতত লৈছোঁ, সেইটো হ'ল অৰুণোদয় মান্থ ভেৰিফিকেশ্যন অফ বেনিফিচিয়াৰী। এই যোৱা 1.5 বছৰৰ ভিতৰত, বিশেষকৈ লাষ্ট 1.5 year 2 yearsৰ ভিতৰত বহু বেনিফিচিয়াৰী পৰলোক প্ৰাপ্তি হৈছে। বহুত বেনিফিচিয়াৰীয়ে চৰকাৰী চাকৰি বা অন্যান্য কৰ্মসংস্থাপন পাইছে, বা প্ৰথমতে নিৰ্বাচনৰ আগত আমি সাধাৰণতে ইলেকশ্যন হ'লে অলপ কামবোৰ খৰতকীয়া কৰাৰ প্ৰৱণতা থাকে, কাৰণ বছৰৰ কাম বছৰত শেষ কৰিব লাগে। আৰু এইটো যিহেতু একেবাৰে 4ৰ্থ বছৰত এনাউন্স কৰা স্কিম আছিলে, সেইকাৰণে আমাৰ বেনিফিচিয়াৰী লিষ্টখন অলপ পিউৰিফাই কৰাৰো প্ৰয়োজনীয়তা আছিল। আজি আমাৰ মন্ত্ৰীসকলে বিভিন্ন জিলালৈকে গৈছে, তেওঁলোকে আজি অৰুণোদয় মাহ তাক আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব। উদ্দেশ্যটো হ'ল যে আজিৰ পৰা NCC, NSS আদি বিভিন্ন ছাত্ৰ যিসকল বিভিন্ন ধৰণৰ গভৰ্ণমেণ্টৰ সামাজিক কাম কৰা অনুষ্ঠানৰ সৈতে জড়িত হৈ থাকে, NCC আছে, নেহেৰু যুৱ কেন্দ্ৰ আছে, NSS আছে, ভাৰত স্কাউটছ এণ্ড গাইডছ আছে, এই ধৰণৰ যিবিলাক আমাৰ আৰ্মছ আছে, য'ত তেওঁলোকে ভলেণ্টিয়াৰ হিচাপে নিজক এনলিষ্ট কৰিছে, তেওঁলোক আজিৰ পৰা অৰুণোদয় হিতাধিকাৰীসকলৰ ঘৰে ঘৰে যাব আৰু গৈ পেলাই তেওঁলোকৰ আৰ্থিক অৱস্থা বুজ ল'ব। আৰু কোনোবাই যদি ভলেণ্টিয়াৰলি অৰুণোদয় এৰি দিব খোজে, তাৰো তেওঁলোকে খবৰ ল'ব। তেওঁলোকৰ হাতত এপ থাকিব, লগে লগে তেওঁলোকে যি পাব এপেদি তেওঁলোকে পৰ্টেলত আপলোড কৰি দিব। শেষত 20 ছেপ্টেম্বৰত এই কাৰ্যসূচীৰ সামৰণি পৰিব। 20ৰ পৰা 10 অক্টোবৰৰ ভিতৰত আমি কোন অৰুণোদয় থাকিব, কোন অৰুণোদয়ত নাথাকিব, ডিষ্ট্ৰিক্ট সমিতিখনে নিৰ্ণয় কৰিব। আৰু 10 অক্টোবৰৰ পৰা
ৰিভাইজ বেনিফিচিয়াৰী লিষ্ট অনুসৰি তেওঁলোকে 1250 টকা লাভ কৰিব।